নমস্কাৰ সকলোকে স্বাগতম জনালো মোৰ ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে বহুত দিন ব্লগ আপলোড কৰা নাই তাকে আজি ভাবিলোঁ ব্লগ এটাকে ষ্টাৰ্ট কৰোঁ আজি এদিনৰ কাৰণে অকমান লং জাৰ্নিঙত এফালে যাবলৈ ওলাইছোঁ এয়া অলপ পেকিং কৰি আছোঁ আৰু এয়া এদিনৰ কাৰণে বেছি কাপোৰ কানি নিয়া নাই আৰু ইয়াতো আছে এটা অলপ কিবা কিবি লৈ লৈছোঁ আৰু এনেও মই বেছি মেকআপ চেকআপবিলাক নকৰোঁৱেই মই যাম মোৰ লগৰজনী যাব আৰু লগৰজনীৰ মাক দেউতাক যাব আমি 9টামান বজাত ইয়াৰ পৰা যাম আৰু মানে ঘৰৰ পৰা ৰাজগড়ৰ পৰা আৰু আগলৈ ভিডিঅ' চাই থাকক গম পাব আমি কেনিনো যাবলৈ ওলাইছোঁ এতিয়া ওলাই ৰেডি হ'লোঁ আৰু তাৰপাছত পাপাই লগৰজনী ঘৰত থৈ আহিবগৈ তাহাঁতৰ ঘৰৰ পৰা 8:30 9টামান বজাত ওলাই যাম এতিয়া ৰেডি হ'লোঁ লগৰজনী ঘৰলৈ আহিলোঁ আৰু আমি অকণমান দেৰি পিছত যাম আৰু এইজনী পিছফালে কি কৰিছে জানো ঐ কি কৰিছ নাচি আছোঁ অকণমান দেৰি পিছত যাম আমি এতিয়া ৰেডি হ'লোঁ ভাবিলোঁ গাড়ী আহিব এতিয়া বাজিছে 9টামান বজাত আহিব গাড়ী এতিয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ আমি আহিছোঁ গুৱাহাটীলৈ আৰু লগৰজনী মাক দেউতাক ড্ৰাইভাৰ আহিছে আৰু এতিয়া আমি কাজিৰঙা পাৰ হৈ ধাবা এখনতে খাদ্য খাইছোঁ আৰু এতিয়া বাজিছে পুৱাৰ 3টা বাজিছে আৰু এতিয়া আমি খাই মেলি ইয়াৰ পৰা যাম আৰু লাহেকৈ যিহেতুকে লং জাৰ্নিঙত আহিছোঁ সেয়ে ভালকৈ শুবলৈ পোৱা নাই বহুত টোপনি ধৰিছে আৰু ৰাতিপুৱা মানুহৰ টোপনিটো এনেও বেছিয়ে ধৰে বাৰু এতিয়া আমি খাবলৈ লৈছোঁ ইয়াত দেখিছে ৰুটি ভাজি আৰু তৰকাৰী খাই মেলি আৰু লাহেকৈ ওলাম আৰু আমি এতিয়া খাই লওঁ আৰু ইয়াতে কওঁ উল্লেখযোগ্য কথা যে মই প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ আহিছোঁ প্ৰথমবাৰ যাত্ৰা হৈছে মোৰ গুৱাহাটীলৈ আৰু এতিয়া খাই মেলি আমি যাবলৈ লৈছোঁ আৰু মই ইয়াতে 2টামান বস্তু লৈছে আৰু বাটত খাবলৈ আৰু এখন আমি যোৱা গাড়ীখন আৰু এতিয়া আমি কাজিৰঙাৰ পৰা গুৱাহাটীলৈ যাম আৰু চ' গাইজ এতিয়া আমি গুৱাহাটী পালোহি আৰু এতিয়া পুৱা 5 বাজিছে পাহাৰখন চাওকচোন বাৰু ইমান ধুনীয়া লাগিছে দূৰৰ পৰা দেখিবলৈ আৰু এতিয়া আমি গণেশগুৰিলৈ যাম তাত গৈ ৰুম লৈ অলপ দেৰি ফ্ৰেছ হৈ মেলি লাহেকৈ আমি ডক্টৰৰ ওচৰলৈ ওলাই আহিম আহি পিনে ইয়াত ৰুম এটা ল'লোঁ তাৰপিছত অলপ ফ্ৰেছ হৈ পিনে ওলাই যাম আমি বাহিৰলৈ এয়া কোন এজনী পৰি আছে বিছনাতে ইমান টোপনি ধৰিছে নহয় আধা টোপনিকৈ আহি আছোঁ ৰাস্তাটো গোটেইটো অকণমান ফ্ৰেছ হৈ ল'ম কিবা এটা খাই ল'ম তাৰপিছত যাম বাহিৰলৈ ওলাই চ' এতিয়া আমি গৈ আছোঁ ডক্টৰৰ ওচৰলৈ এপ'ল' হস্পিটেল যিহেতুকে ৰুমৰ পৰা বেছি দূৰ নহয় হস্পিটেললৈ আমি খোজেৰে গৈ আছোঁ পামগৈ আৰু এতিয়া বেছি দূৰ নাই এতিয়া এপ'ল' হস্পিটেল পালোহি আৰু আমি ডক্টৰৰ কাৰণে ৱেইট কৰি আছোঁ আৰু ইয়াতে বহি আছোঁ ছাইডত এয়া দেখিছেনে ইমান নিট এণ্ড ক্লিন হস্পিটেলখন বহুত চফাকৈ ৰাখিছে প্ৰথম আহোঁতে ইমান ভিৰ নাছিলে আৰু এতিয়া ভিৰ হ'ল বহুতখিনি পেচেণ্ট আহিছে আৰু ইয়াত দেখিছেনে বহুত পেচেণ্ট আহিছে ডক্টৰৰ ওচৰত দেখাবলৈ আৰু ডক্টৰ এতিয়ালৈকে আহি পোৱা নাই ইয়াত এপইণ্টমেণ্ট লৈ আছে
যিহেতুকে ৰাতিপুৱা একো খোৱা হোৱা নাই, ব্ৰেকফাষ্ট কৰা হোৱা নাই, সেয়েহে আমি হোটেললৈ আহিলোঁ খাবলৈ কিবা এটা। আৰু আমাৰ ইহঁতি হস্পিটেলত ডক্টৰৰ ওচৰত দেখাইছে আৰু চেকআপ কৰোঁতে ৰিপৰ্ট লওঁতে অলপ টাইমটো লাগিব। সেয়েহে আমি হস্পিটেলত এনেই বৰ হৈ থকাতকৈ অলপ ওলাই মেলি যাম, যিহেতু এদিনৰ কাৰণেহে আহিছোঁ গুৱাহাটীলৈ। এতিয়া আহিছোঁ চিটি চেণ্টাৰ। যিহেতুকে এপ'ল'খনৰ কাষতে চিটি চেণ্টাৰখন আছে, সেয়েহে আমি ভাবিলোঁ চিটি চেণ্টাৰৰ পৰা আহোঁগৈ। ইয়াত বাৰু বস্তু ল'ব নোৱাৰোঁ, ইয়াত সাংঘাতিক দাম এটা এটা বস্তু, জুই চাই দাম। সেয়েহে আমি এনেই চাবলৈ বুলিয়ে আহিলোঁ চিটি চেণ্টাৰখনো কেনেকুৱা, কি আছে, চব বস্তু এভেইলেবল আছে ইয়াত। আৰু ইয়াত বিৰাট দাম বস্তু ল'বলৈ বুলি নহয়, চিটি চেণ্টাৰখন চাবলৈ বুলিয়ে আহিলোঁ। এবাৰ প্ৰথমবাৰ আহিছোঁ গুৱাহাটীলৈ আৰু চিটি চেণ্টাৰলৈ প্ৰথমবাৰ আহিছোঁ। বহুত ভাল লাগিছে, বহুত ডাঙৰ এখন শ্বপিং মল। যোনে যোনে আহিছে গম পাইছে চাগে কিমান ডাঙৰ। এই চব বাৰ্গাৰ চাৰ্গাৰ পপকৰ্ণ ওলমাই থৈছে, ডুপ্লিকেট চব। ওলাই আহিলোঁ এতিয়া, কিন্তু বস্তু এটাও ল'ব নোৱাৰিলোঁ, কাৰণ যিহে দাম, মোৰ দাম ইয়াত আমাৰ অকাত নাই ইয়াত বস্তু ল'বলৈ। এতিয়া আমি গৈ আছোঁ। ইমান ৰ'দ দিছে, বহুত ৰ'দ দিছে। গুৱাহাটীত এনেও গৰমটো বহুত। এতিয়া গৈছোঁ হস্পিটেললৈ গৈছোঁ, তাৰপিছত বজাৰ চজাৰ কিবা এটা দুটামান বস্তু ল'ম আৰু তাৰপিছত আজি ৰাতি আকৌ গাড়ীত উঠিম, তাৰপিছত কালি ৰাতিপুৱা আকৌ পামগৈ। এতিয়া মেডিকেলৰ পৰা আহিলোঁ, এতিয়া আমি অকণমান শ্বপিং কৰিবলৈ ওলাই মেলি যাওঁ। তাৰপাছত আহি পিনে আমি কি আছিলে নামটো, এইটো হাতীগড় নে কিবা আছিলে, গুৱাহাটীত নোপোৱা আগতে পায়, তাত সোমাই তাহাঁতৰ ৰিপৰ্ট এটা ল'বলৈ আছে, লৈ পিনে চিধা আমি ৰাজগড়লৈ ৰাওনা হ'ম। এতিয়া আমি শ্বপিং কৰিবলৈ যাওঁ। এতিয়া আমি বিশাললৈ আহিলোঁ আৰু কিবাকিবি বস্তু কিবাকিবি ল'লোঁ দোকানত, আৰু চিধা বিশাললৈ আহিলোঁ। আহি কিবাকিবি দুটামান লৈছোঁ আৰু চাওঁ কি কি আছে গুৱাহাটী বিশালত। বহুত ধুনীয়া ধুনীয়া বস্তু দেখিছোঁ, কিন্তু ল'বলৈ পইচা নাই, বহুত কম পইচা আছে। এইবোৰ গোটেই টাৱেলে কি লাগে মোক এৰি থৈ গুচি গ'ল সিহঁতি। মই বিচাৰি ফুৰিছোঁ ক'ত গ'লি। ট্ৰলি, মিনি ট্ৰলি, বাৰ্বি ট্ৰলি। খেলনা বস্তুকেইটা ভৰাই লৈ যাব পাৰিবি। খেলনা কিমান খেলনা লাগে, চব খেলনাই ইয়াত ধেৰ খেলনা। ডল ইমান কিউট লাগিছে এইটো। বিশালত সোমালে যেন এনেকুৱা লাগে গোটেইখিনিকে কিনি ল'ম, বস্তু চব কিনি ল'ম এফালৰ পৰা, তেনেকুৱা যেন লাগে। কিন্তু এইটো সম্ভৱপৰ নহয়, কি কৰিম আৰু। মই বাৰু বাহিৰৰ পৰা বস্তু বহুতখিনি ল'লোঁ। এতিয়া বিশালত এই অভিলাষ দাৰ কাৰণে সোমাইছোঁ আৰু তেওঁ কিবা কিবি লৈছে পোৱালিটাৰ কাৰণে। খেলনা বস্তু লৈছোঁ অভিলাষ দাই, সেইকাৰণে সোমাই দিছোঁ আৰু কি লয়। মই বাহিৰৰ পৰা ল'লোঁ, আমি দুজনীয়ে বাহিৰৰ পৰা কিবা কিবি কাপোৰ কেইটামান ল'লোঁ আৰু বিশালত ল'বলগীয়া একো কাপোৰ নাই, আৰু পইচাও ইমান এটা অনা নাছিলোঁ, সেইকাৰণে সৰু সুৰা বস্তু কেইটামান ল'লোঁ আৰু
বজাৰ পাতি কৰোঁতে ইফালে ইফালে ঘূৰোঁতে সন্ধিয়াই হ'লগৈ আৰু লাষ্ট ৰিপৰ্ট এটা লৈ পিনে আমি গুৱাহাটীক বাই বাই দিম আৰু এতিয়া আমি ৰুমলৈ গৈছোঁ। ৰুমত গৈ ফ্ৰেছ হৈ মেলি আমি ঘৰলৈ বুলি ওলাম। যিহেতুকে আমি গণেশগুৰি মাজমজিয়াতে ৰুমটো লৈছিলোঁ। এইডোখৰত গণেশগুৰি ছাইডৰ ফুটপাথত সকলো ধৰণৰ বস্তুৱে পাব। খোৱাৰ পৰা আদি কৰি আপুনি কাপোৰ কানি চেণ্ডেল জুৱেলাৰী সকলোবোৰ বস্তু পায়। ঘৰত ডেইলি ইউজৰ কাৰণে আপুনি এইবিলাক ব্যৱহাৰ কৰিব পাৰে কাপোৰবিলাক। এয়া দেখিছে ভিৰো হয় ইয়াত যথেষ্টখিনি। চ' গাইজ এতিয়া অৱশেষত আমি ঘৰলৈ যাবলৈ লৈছোঁ। লাষ্ট ৰিপৰ্ট এটা গণেশগাঁৱত ল'বলৈ আছে। সেই ৰিপৰ্টটো লৈ পিনি আমি ঘৰলৈ যাম। এয়া দেখিছেনে বাৰু গণেশ মন্দিৰ। মই ইমান ডাঙৰ গণেশ মন্দিৰ আজি প্ৰথমবাৰ দেখিছোঁ। গণেশ মন্দিৰ দেখিছোঁ বাৰু বহুত জেগাত, কিন্তু ইমান বিশাল গণেশ মন্দিৰ আজি প্ৰথমবাৰ দেখিছোঁ। এতিয়া আমি গৈ আছোঁ আৰু ৰিপৰ্টটো ল'বলৈ বাকী আছে। ৰিপৰ্টটো লোৱা নাই, ল'ম আৰু ৰিপৰ্টটো লৈ মেলি এতিয়া আমি গুৱাহাটীক টাটা বাই বাই দিম আৰু এতিয়া টাউনতে আছোঁ, গুৱাহাটী টাউন পাৰ হোৱা নাই। তাৰপিছত ৰিপৰ্ট লৈ মেলি আমি একেবাৰে গুৱাহাটী এৰি দিম আৰু এতিয়া আমি গৈ আছোঁ গোটেইখিনি। আৰু গুৱাহাটীলৈ আহি বহুত ভাল লাগিলে। প্ৰথমবাৰ আহিছোঁ যিহেতুকে বহুত ভাল লাগিলে আৰু বহুত জেগা ফুৰিবলৈ বাকী আছিল। এদিনৰ কাৰণে আহিছোঁ যিহেতু ক'তনো ইমানখিনি ফুৰিব পাৰিম। আকৌ পুনৰবাৰ যেতিয়া গুৱাহাটীলৈ আহিম তেতিয়া সকলো জেগা ফুৰিমগৈ চামগৈ। তো গাইজ এতিয়া আমি গুৱাহাটীৰ পৰা ওলাই আহি নগাঁৱতে ধাবা এখনত খাবলৈ বুলি ৰখিলোঁ। যিহেতুকে দিনটো একো খোৱা নাই, তাকে আমি ভাবিলোঁ ভাতকে খাই লওঁ ইয়াতে নগাঁৱতে, আৰু এতিয়া খাই মেলি ইয়াৰ পৰা একেবাৰে ঘৰলৈ বুলি ৰাওনা হ'ম। আৰু দিনটো বহুত ভাগৰ লাগিছে আৰু ৰাস্তাটো শুই মেলি যাম আৰু গোটেই ৰাস্তাটো ইফালে ইফালে ঘূৰোঁতে ফুৰোঁতে বহুত ভাগৰ লাগিছে। এতিয়া আমি ৰাস্তাটো শুই মেলি যাম আৰু। তো গাইজ এতিয়া পুৱা 7 বাজিছে আৰু আমি আহি পালোঁহি যোৰহাট আৰু এতিয়া আমি গৈ আছোঁ আৰু 2 ঘণ্টামানৰ পাছত আমি ঘৰ পামগৈ। আৰু এটা বিশেষ কথা কালি গম পালোঁ যে যিহেতুকে এবাৰ অসম চৰকাৰে আমাৰ অসমৰ বিহু নাচটিক গিনিজ বুকত নাম উঠাম বুলি সিদ্ধান্ত লৈছে। সেয়েহে নাচনীৰ প্ৰয়োজন আৰু আগতেও দুবাৰকৈ অডিশ্যন হৈছে, তাত আমি চিলেক্ট হ'লোঁ। আৰু আজি খবৰ পালোঁ যে আজি লাষ্ট চিলেকশ্যন কৰিব, তাৰপিছত সকলো নাচনীকে গুৱাহাটীলৈ নিব। সেয়েহে আমি এতিয়া গৈ আছোঁ ঘৰলৈ, গৈ মেলি ফ্ৰেছ হৈ মেলি আমি নাচলৈ বুলি ওলাম। তো গাইজ আমি আজি 9:15 গুৱাহাটীৰ পৰা আহি পালোঁহি। তাৰপিছত এতিয়া অডিশ্যনৰ কাৰণে বিহু অডিশ্যনৰ কাৰণে আহিলোঁ ৰাজগড় ফিল্ডলৈ আৰু অডিশ্যন দিম আজি আৰু অলপ বিহু দেখাম লগক, যিমানখিনি বাৰু দেখাম আৰু ইয়াতে সমাপ্ত কৰিম আৰু অলপ দেখাই পিনে আপোনালোকক ভিডিঅ'টো ব্লগটো সমাপ্ত কৰিম আৰু। তো গাইজ কালি অডিশ্যন দি মেলি আমি দুয়োজনী মৰণলৈ গুচি আহিলোঁ। যিহেতুকে বহুত দিন কলেজ ক্ষতি হৈছে, ইমানো কলেজ ক্ষতি কৰিব নোৱাৰি নহয়। আৰু আশা কৰোঁ আপোনালোকে মোৰ ভ্লগটো চাই ভাল পালে আৰু অন্য এটি ভ্লগ লৈ মই আপোনালোকৰ মাজত আকৌ আহি আছোঁ। থেংক ইউ।